কবিতাৰ শিৰোনাম আধা লিখা ডায়েৰীৰ পৃষ্ঠা তুমি। কথা তন্ময় বৰুৱা। আবৃত্তি কস্তুৰী বৰা। তুমি যেন মোৰ সেই আধা লিখা ডায়েৰীখনৰ এটা পৃষ্ঠা। ডায়েৰীত লিখা সেই মধুৰ স্মৃতিবোৰে কেতিয়াবা তোমাক আমনি কৰিবনে? মোক কিন্তু সদায় আমনি কৰিব। নোৱাৰো তোমাক পাহৰিব। কিন্তু আনৰ ভালৰ বাবে মইতো অলপ কষ্ট পাবই লাগিব। ক্ষমা কৰিবা, আনৰ নহয়, তুমিতো মোৰ নিজৰ, একেবাৰে আপোন। হয়তো ডায়েৰী আৰু নিলিখোঁ। ডায়েৰীখন মেলিলেই তোমাৰ মোৰ স্মৃতিয়ে বৰকৈ আমনি কৰিব। সঁচাই তুমি মোৰ আধা লিখা ডায়েৰীখনৰ এটা পৃষ্ঠা। সেই পৃষ্ঠাৰ তুমি মূল নায়িকা। সঁচাই তুমি মোৰ বৰ প্ৰিয়। নোৱাৰো তোমাক পাহৰিব। এটা কথা মনত ৰাখিবা, নাপাহৰিবা কেতিয়াও আমাৰ সেই মধুৰ স্মৃতিবোৰ। ভাবিছিলোঁ তুমি মোৰ মনৰ বাগিচাৰ মালিনী, পখিলাজনীক আল ফুলে ধৰি উপহাৰ দিবাহি মোক। কিন্তু সেয়া যেন এক অন্তহীন যাত্ৰাৰ এক সপোন।